নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ যোৰহাটৰ বৰি জেমাৰ্ছ ব্লগ চেনেলটোৰ পৰা অন্য এটা ভিডিঅ'টোত এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। আজি মোৰ দৈনন্দিন সাজটোৰ আজি সাজতনো কি আছে তাকে দেখাম অকণমান। ভাল লাগিলে লাইক কমেণ্ট কৰিব। ভিডিঅ'টো চাগে সকলোৰে প্ৰয়োজনীয় হ'ব, গতিকে আহকচোন মোৰ ভিডিঅ'টোত আজি কি আছে তাকে দেখাওঁ। হয়তো কোনোবাই শিকিবও পাৰিব আৰু আগতে জনাসকলে যদি মই ভুলকৈ কৰিছোঁ মোক শিকাবও পাৰিব। আহক ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। ফ্ৰেণ্ডছ, এতিয়াতো খৰালি কাল আহি গ'ল, খৰালিৰ পাচলি আহি গ'ল আৰু এয়া ফুলকবি বিলাহীৰ সৈতে মই এতিয়া আজি মাছৰ এখন ৰেচিপি বনাম। ফুলকবি ৰেচিপি আপোনালোকে বনাব জানে, কিন্তু মইনো কেনেকুৱা পদ্ধতিত বনাইছোঁ আগতেও শ্বেয়াৰ কৰিছোঁ যোৱা বছৰ, আৰু এইবছৰো এতিয়া নতুনকৈ শ্বেয়াৰ কৰিম। সকলোৱে জানে। আৰু ফুলকবি মই বনোৱাৰ ছিষ্টেমটো হৈছে, ফুলকবিখিনি মই প্ৰথমতে মিহিকৈ কাটি লৈ অলপমান বইল কৰিম। যিহেতু বজাৰৰ পাচলিখিনি খোৱাৰ উপযোগী হয় যদিও, কিন্তু যি মানে মেডিচিন ইউজ কৰে ন, স্প্ৰে কৰি থয়, সেইখিনি খাব একেবাৰে নালাগে। পেটৰ কাৰণে বহুতেই অনুপযোগী হয়। সেইবাবে আমি ভালদৰে বইল কৰি সেই পানীটো পেলাই ল'ব লাগে। প্ৰথমেতো ধুনীয়াকৈ ধুই ল'ব লাগিব ঠাণ্ডা পানীত, তাৰ পাছতহে বইল কৰিব লাগিব। মইনো এতিয়া কেনেকৈ বনাওঁ তাকে দেখাই গৈ থাকিম, এফালৰ পৰা চাই যাব। আৰু আজি মই মাছৰ জোলত বিলাহীৰ বাদেও আৰুনো কি টেঙা দিওঁ তাকো অকণমান দেখাম। যিহেতু এই মাছখিনিত টেঙা দি খাবলৈ বহুত টেষ্টি হয়, সেইবাবে মই মাছৰ জোল বনালে প্ৰায় বেছিকৈহে টেঙা দিওঁ। মানে খুব ভাল লাগে টেঙা খাই, মাছৰ জোলৰ টেঙাটো খাই ভাল লাগে। আৰু এইফালে দেখিছে, মই পাকঘৰত কাম কৰি থাকোঁতে ৰাগেও মোৰ লগত সমানে কৰিবলৈ মোৰ ওচৰলৈ আহিছে। গতিকে আজিকালি মানে তাৰ এইখিনি দুষ্টামি চাই ভালো লাগে আৰু যথেষ্ট তাক সময়ো দিবলগীয়া হয়, কিয়নো কি কৰি দিব কোন সময়ত সি ঠিকনাই নাই, নহয়নে? সৰু ল'ৰা ছোৱালীখিনিক তুলিবৰ কাৰণে কষ্ট হয় যথেষ্ট, আৰু তাহাঁতক অলপমান বেলেগে সময় দিবলগীয়া হয়। এয়া আমি দুইজনী মাক আৰু মই পাকঘৰত লাগি আছোঁ, সেইবাবে সিও পাকঘৰতে এয়া আমাৰ লগতে লাগি ফুৰিছেহি। এয়া ফুলকবিখিনি ধুনীয়াকৈ কাটি মিহিকৈ কাটি ধুই পখালি লৈ দুবাৰমান ধুলোঁ। ধোৱাৰ পাছত এতিয়া বইল কৰিম। সেই বইল পানীখিনি একেবাৰে আঁতৰাই পেলাই তাৰপিছত আকৌ এবাৰ ধুই ল'ম, আৰু কেৰাহীখনো সম্পূৰ্ণকৈ ধুই পেলাব লাগিব। আৰু যিহেতু এই লেতেৰা পানীটো মেডিকেটেড হয়, যিকোনো মেডিচিন স্প্ৰে কৰি থোৱা থাকে, এতিয়া এই বতৰৰ পাচলিখিনি খাবলৈ বহুত ভয়াৱহ। আৰু এইফালে বিলাহীখিনি কাটোতেও মই বিলাহীৰ গুটিখিনি খাবলৈ ব্যৱহাৰ নকৰোঁ। গুটি আমি সদায় আঁতৰাই পেলাই দিওঁ, কাটি বিলাহী গুটিখিনি ছাইড কৰি পেলাই দিওঁ। তাৰ পাছতহে বিলাহীটো ধুওঁ। মানে প্ৰথমতে বহুতেতো কটাৰ আগতে ধুই লয় ন, আমি কিন্তু কটাৰ পিছত ধুওঁ, কিয়নো তেতিয়াহে গুটিখিনি আঁতৰিব। লোকেল বিলাহী হ'লে তেতিয়া বেলেগ কথা, আৰু তথাপিতো বিলাহীৰ গুটি কেতিয়াও আমি নাখাওঁ, বিলাহীৰ গুটিটো হজম নহয়।
আজি মোক মোৰ পাকঘৰত ৰিমলিৰ জ্যোতিকা চবেই সহায় কৰিছে। জ্যোতিকা কৰে আৰু কিন্তু আজি ৰিমেও সহায় কৰিছে মোক, কাৰণ অকণমানিতে মোক ওচৰত উঠি আছে যে সেইবাবে। আৰু মই এতিয়া কি বনাই আছোঁ জানেনে? পেটুৰ ভাজি। পেটুৰ ভাজি ভাত দি বনাই খালে বহুত ধুনীয়া হয়। আপোনালোকে চাগে বনাই খায়ে। এইটো একদম অতীজৰ পৰা চলি আহিছে, পেটু দি ভাত ভাজি বনোৱা আমাৰ মাহঁতৰ দিনৰ পৰা। খং উঠিলে খং উঠি দিছে নাই এইটো? অঁ এতিয়া পেলাই দিলে ন তামোলটোৱে। পেটু ভাজিটো বনোৱা হোৱাৰ পাছত সেই একেখন কেৰাহীতে, যিহেতু কেৰাহীখন জুইত গৰমেই হৈ আছে সেইবাবে মাছৰ ৰেচিপি যেতিয়া বনাইছোঁ সেইখন কেৰাহীতে তেল অলপ দি মই জিৰা গুটি কেইটামান আৰু মেথি গুটি কেইটামান ফুটাই লৈ এতিয়া এই পাচলিত দি দিম বিলাহীখিনি দি দিম। আৰু ফুলকবিখিনিতো আধা বইল হৈয়ে আছে, সেইখিনি অলপ লাহেকৈ দেৰি কৰি দিলেও হ'ব। প্ৰথমে বিলাহীখিনি অকণমান ভাজি লওঁ আৰু ইয়াত জোখমতে নিমখ আৰু হালধিও দিব লাগিব। লুনে মাছে ভাত খায়, তোৰ আগে খাব, মা খাব, দাদা খাব, বা খাব, তোৰ আবেলি থাকক আছেনে নাই চাওঁ। অ' নাই, কোনে খালে? মেকুৰীটো ক'লৈ গ'ল চাওঁ বিচাৰোঁচোন। কৰ ঘৰৰ মেকুৰী সৰু বুলি যায়, কোন পেলাই পইতা ভাত আকৌ অ হেণ্ডছেক এটা দিয়া, মোক হেণ্ডছেক এটা দিয়া। নমস্কাৰ দিলা, হেণ্ডছেক দিয়া, হেণ্ডছেক। নমস্কাৰ দিয়া, নমস্কাৰ। মোৰ নাম শ্ৰী অনুৰাগ বৰা। ডাঙৰ হৈ গ'ল। দোলে ৰাগ দোলে, হাতী কানে ৰাগ হৈ গ'ল কাটি কাটি। সেইটো এইয়া উতলিলে দেখিছানে? এইয়া এয়া দাইলটো, মাছৰ জোলটো উতল অহাৰ পাছত মই এতিয়া থেকেৰা টেঙা দিছোঁ। থেকেৰা টেঙা চিনি পায়নে বাৰু আপোনালোকে? ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো আজি কেনেকুৱা পালে? যদি ভাল পাইছে শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এটা লাইক কৰিব, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ অহাসকলে যদি আজি মোৰ চেনেলটোত মোৰ এই ভিডিঅ'টো চাইছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ স্বাগতম জনাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিছোঁ। আৰু কাষত থকা বেল বটন টিপি অল কৰি থৈ যাব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। মোৰ আগৰ ভিডিঅ' চাব পাৰিব, প্লে'লিষ্ট আছে, আপোনালোকে প্লে'লিষ্টত চাব পাৰিব। ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে আৰু বিভিন্ন ধৰণৰ ব্লগ বনাওঁ মই, সেইখিনিও চাব পাৰিব।
পুনৰ লগ পোৱাৰ আশাৰে মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ কাষত উপস্থিত হ'ম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ বন্ধুসকল।